আজি আমি যোৱাকালি দাখিল হোৱা 2024 আৰু 25 বৰ্ষৰ বাজেটৰ ওপৰত ডিছকাশ্যন হয়। বহুত হেল্ডি এটা ডিছকাশ্যন আজি হয় আৰু আমাৰ এইটো চতুৰ্থ বছৰৰ বাজেট, এই বাজেটৰ সময়ত মই দেখিবলৈ পাইছোঁ আমাৰ বহুতখিনি মেম্বাৰসকল প্ৰথমবাৰৰ কাৰণে বিটিআৰ কাউন্সিলত তেখেতসকলে জিকি আহিছিলে আৰু কিছুমান পুৰাণাও আছিলে, কিন্তু আগৰ চৰকাৰৰ যিটো কালচাৰ আছিলে যে ডিছকাশ্যন নকৰা কালচাৰ, ডিবেট নকৰা কালচাৰ, ইয়াৰ পিছত আমাৰ সময়ত ডিছকাশ্যন আৰু ডিবেট কৰাৰ যিটো কালচাৰ আমি আৰম্ভ কৰিছিলোঁ, ইয়াৰ দ্বাৰা দেখিবলৈ পালোঁ যে এই বাজেট সেশ্যনত সকলো অংশগ্ৰহণ কৰিছে আৰু বাজেটত মেনশ্যন কৰা আৰু নকৰা বহুত ইম্পৰ্টেণ্ট বিষয়বিলাক লৈ পেলাই আজি খুব ভালকে আমাৰ আলোচনা হৈছে। আৰু যোৱা 4টা বছৰত প্ৰায় 4টা বছৰ হ'বলৈ গৈ আছে, 3টা বছৰ কমপ্লিট হৈ গ'ল। আমাক বিটিআৰ চৰকাৰখনক বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী, সকলো ধৰ্মৰ লোকসকলক সেৱা কৰাৰ সকলো দিশৰ পৰা আমাক সহায় কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ, বিশেষকৈ ৰাজ্য চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি বিটিআৰ চৰকাৰৰ পৰা ধন্যবাদ জনাইছোঁ। যিখিনি ফাণ্ড আমি পাবলৈ সক্ষম হৈছোঁ, প্ৰত্যেক বছৰে আমি ফাণ্ডটো সঠিকভাৱে যাতে ইমপ্লিমেণ্ট হয়, সঠিকভাৱে যাতে ব্যৱহাৰ হয় আৰু এইটো ৰাইজৰ স্বাৰ্থত ব্যৱহাৰ হয়, এই কথাটো চিন্তা কৰি আমাৰ বাজেটটো তৈয়াৰ কৰা হৈছে আৰু সেইকাৰণে আজি বহুতখিনি ভিজিবিলিটি দেখিবলৈ পাইছোঁ। আমাৰ কিছুমান কেপিটেল এছেট কৰাৰ কাৰণে আমি বাজেটটো লওঁ আৰু কিছুমান আমি ৰেভিনিউ এক্সপেণ্ডিচাৰ মানে বিভিন্ন ইকনমিক ডেভেলপমেণ্ট, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট, বিভিন্ন এক্টিভিটিৰ কাৰণে আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান বহুত আছে, সেইসকলক বিভিন্ন কাম কাজত সহায় সহযোগ কৰা, এই গোটেই বিষয়টো চাই পেলাই আমাৰ বাজেটটো তৈয়াৰ কৰা হৈছে। আৰু আজিৰ সময়ত আজি এই বাজেট এটা আলোচনাত উত্থাপন হৈছে যে বিটিআৰ অঞ্চলত 30-40টা বছৰৰ পিছত শান্তি ঘূৰি আহিছে আৰু এই শান্তি ঘূৰি অহাৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনৰ যি ৰোল, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সহায় আৰু আমাৰ চৰকাৰখনৰ যি ৰোল, বিভিন্ন জাতি জনগোষ্ঠীৰ এছপিৰেশ্যন, আশা আকাংক্ষা বহুতখিনি ইয়াতে এড্ৰেছ কৰা হৈছে, বহুতখিনি সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি কাম কৰিব পাৰিছোঁ। অসমত আৰু ভাৰতত বিভিন্ন অঞ্চলবিলাকত গৰমটো বহুত বাঢ়িছে। এতিয়াও দিল্লীত আমাৰ যিসকল চিনাকি আছে কৈ আছে যে সৰ্ব সময়ৰ এটা হটেষ্ট মানে বছৰ হিচাপে এই বছৰত বহুত শীতটো বাঢ়িছে। আমাৰ অঞ্চলতো হঠাৎ 2 মাহমান আগৰ পৰা আমি গম পাইছোঁ কিছুমান অঞ্চলত খোৱা পানীৰ যথেষ্ট ক্ৰাইচিছ আহিছে, ৱাটাৰ লেভেলটো তলত গুচি গৈছে। সেইকাৰণে বড়োলেণ্ড গ্ৰীণ মিছন নাম দি পেলাই 3টা কাম আমি কৰিবলৈ হাতত লৈছোঁ। ইয়াত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট, সইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্ট, বিভিন্ন ডিপাৰ্টমেণ্টবিলাকক লৈ পেলাই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আমি আগবাঢ়িব বিচাৰিছোঁ। 3টা কাম, এটা হ'ল মেছিভ প্লেণ্টেশ্যন হ'ব, দ্বিতীয় সিংগল ইউজ প্লাষ্টিক বা প্লাষ্টিক ইউজটো আমি ৰিডিউচ কৰাৰ কাৰণে এটা সিদ্ধান্ত লোৱা হৈছে। থাৰ্ড, গ্ৰাউণ্ড ৱাটাৰ ইউজটো আমি 10 বছৰত যাতে বিটিআৰ এৰিয়াত, বিটিআৰ অঞ্চলৰ পৰা গ্ৰাউণ্ড ৱাটাৰ ইউজটো আমি শেষ কৰিব পাৰোঁ বা বন্ধ কৰিব পাৰোঁ, ইয়াৰ কাৰণে এটা ৰিচাৰ্চ আৰু কাম আমি আগবঢ়াইছোঁ থ্ৰু গ্ৰীণ বড়োলেণ্ড মিছন। আমি চাইল্ডৰ কাৰণে বড়োলেণ্ড অঞ্চলটো আমি চাইল্ড ফ্ৰেণ্ডলি অঞ্চল হিচাপে ডেভেলপ কৰিব বিচাৰিছোঁ। আমাৰ এতিয়াও চাইল্ড এবিউজ, চাইল্ড লেবাৰ, চিলড্ৰেনছ বিলাকক বিভিন্ন কষ্ট দিয়া বা বেআইনী কামবিলাক হৈ থাকে, এইটো বৰ্তমান সময়ত এটা ডাঙৰ খাও হয়। এইটোকে লক্ষ্য ৰাখি আমাৰ PND নডেল এজেঞ্চি আৰু লগতে ইমপ্লিমেণ্টিং এজেঞ্চি WCD লৈ পেলাই আমি কিছুমান চিলড্ৰেনছৰ কাম কৰিব লৈছোঁ, য'ত আমাৰ থিমটো হৈছে চাইল্ড ফ্ৰেণ্ডলি বিটিআৰ। তেখেতসকলে অল ৰাইটছটো পাব লাগিব, 100% এনৰলমেণ্ট হ'ব লাগিব, ড্ৰাগছৰ পৰা তেখেতসকলক দূৰত ৰখাৰ কাৰণে, আৰু তেখেতসকলে যাতে কোনো ধৰণৰ এবিউজ নহয়, কোনো ধৰণৰ ভয় শংকা নহয়, প্ৰি প্ৰাইমাৰীৰ পৰা প্ৰাইমাৰী স্কুল কোনো 100% এনৰলমেণ্ট হয়, কোনো ড্ৰপ আউট নহয়, এইবিলাক লক্ষ্য ৰাখি পেলাই কাম কৰিবলৈ আমি এইবাৰ চাইল্ডসকলৰ কাৰণে এটা বাজেট ৰাখিছোঁ, 1% বাজেট। আমি ডিজেবল সকলৰ কাৰণে আমাৰ যিসকল ডিফাৰেণ্টলি এবল দাদা ভাইসকল আছে, ভাই ভনীসকল আছে, তেখেতসকলৰ কাৰণে আমি 1% বাজেট ৰাখিছোঁ। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আঁচনি বহুত আছে,
কিন্তু সেই আঁচনিবিলাক 100% ইমপ্লিমেণ্ট কৰাৰ লগতে আমাৰ যিসকল ডিফাৰেণ্টলি এবল দাদা বাইদেউ ভাই ভনীসকল আছে তেখেতসকলক স্কিল ট্ৰেইনিং কৰাৰ কাৰণে তেখেতসকলে 100% চাৰ্টিফিকেশ্যনটো যাতে পায় তেখেতসকলক ইনষ্টিটিউচনেল বেনিফিট দিয়াৰ কাৰণে আৰু লগতে আমাৰ যিখিনি ITI আছে সেই ITI সকলতো আমি এটা ব্যৱস্থা ৰাখিব বিচাৰিছো যদি ওচৰৰ কোনোবা ডিফাৰেণ্টলি এবল আমাৰ কোনোবা যদি স্কিল ট্ৰেইনিং ল'ব বিচাৰে তেখেতসকলৰ কাৰণে কোৰ্স ডেভেলপ কৰাৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে আমাৰ শুভংচিনী ঠাণ্ডাই বুলি কোৱা হয় প্ৰাক্তন বড়ো সাহিত্য সভাৰ সভাপতি বিনয়েশ্বৰ ব্ৰহ্ম ডাঙৰীয়াৰ নামত এইটো নিৰ্মাণ কৰা হৈছে এইটো হ'ল নিড বেছ ইনফ্ৰাষ্ট্ৰাকচাৰ বিৰোধীয়ে কৈছে যে কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা আৰু এতিয়া সকলোৱে জানে খেলৰ ক্ষেত্ৰত আমাৰ অঞ্চলটো বহুত আগবঢ়া কিন্তু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই সেইকাৰণে যোৱা বছৰৰ পৰা আমি প্লেনিং কৰিছো আমাৰ কাউন্সিল চৰকাৰখনে যোৱা বছৰ ফাইনেন্সিয়েল ইয়াৰত আমি 6খন আমাৰ যেটো আছে বীৰ চিলাগাং BLTৰ ফাউণ্ডাৰ চেয়াৰমেন আছিলে এটা সংগ্ৰামী নেতা আছিলে তেখেতৰ নামত 5 কোটিৰ ব্যয় কৰি আমি গ্ৰাম্য অঞ্চলত ভাল ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ কৰিছো ইতিমধ্যে 6খন ষ্টেডিয়াম নিৰ্মাণ আৰম্ভ হৈ আছে আৰু এই ফাইনেন্সিয়েল ইয়াৰত আৰু 5খন ষ্টেডিয়াম আমি নিৰ্মাণ কৰিবলৈ গৈ আছো ইয়াৰ লগতে কালচাৰেলি বহুত আমাৰ অঞ্চলটো আগবঢ়া কিন্তু আজি যিসকলে সিনেমা বনায় সিনেমাবিলাক দেখুৱাবলৈ জায়গা নাই এই কাৰণে তেখেতসকলৰ যিখিনি পইচা খৰচ হয় এই পইচাখিনি ৰিটাৰ্ণ পাবলৈ বহুত কষ্ট হয় এই কাৰণে আমি 5খন সিনেমা হলৰ নিৰ্মাণৰ কাম আমি চলাই আছো তেনেকুৱা কোকৰাঝাৰৰ যিটো সাই ষ্টেডিয়াম আছিলে যোৱা বছৰ আমি ইয়াত ফ্লাড লাইট ইয়াত আমি যোগান ধৰিছিলো আমাৰ ইয়াত যাতে ৰাতিও খেল হ'ব পাৰে ষ্টেডিয়াম আমি নিৰ্মাণ কৰিছিলো প্ৰায় 11 পৰা 13,000 মানুহ বহিব পৰা এতিয়া এই ষ্টেডিয়ামখন নৰ্থ ইষ্টৰ ভিতৰত প্ৰথমখন আমি স্প্ৰিংকল লগাই পেলাই ইয়াত মানে খুব অত্যাধুনিক ফিফা ষ্টেণ্ডাৰ্ডৰ ষ্টেডিয়াম হিচাপে উন্নতিকৰণ কৰি থকা হৈছে এইটো হ'ল বহুত নিড বেছ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ তেনেকৈ বহুতখিনি ৰাস্তা ইতিমধ্যে 1200 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰা হৈ গ'ল আমাৰ কাউন্সিল এৰিয়াত ইয়াৰ কাৰণেও মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰো ঠিক তেনে ধৰণৰ বিভিন্ন অডিটৰিয়াম বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ অঞ্চলত হৈ আছে বাকি যেটো আছে হিউম্যান ৰিসোর্স ডেভেলপমেন্ট অৰ্থনৈতিক উন্নয়ন মহিলা FPC ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আমাৰ মহিলাসকলৰ 21টা আছে এই 21টা মহিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীক আমি 1.5 লাখ কৰি দিছো আৰু 7খনক আমি 3.5 লাখ কৰি ফান্ড দিছো আপোনালোকে জানে আমাৰ অঞ্চলত আগতে নেশনাল ইন্টাৰনেশনাল খেলি আহা প্লেয়াৰ সকল আছিল কিন্তু তেখেতসকলৰ কোনো সন্মান পোৱা নাছিল যোৱা বছৰ আমি কনকেশ্বৰ নাৰ্জাৰী আমি সকলোৱে জানো এটা সময়ত BSCৰ তেখেতে মানে চিফ আছিল তেখেতৰ নামত আমাৰ বড়োসকলৰ এজন ডাঙৰ এজন সংগ্ৰামী নেতা আছিল নিখিল বড়ো ছাত্ৰ সন্থাৰ ফাউণ্ডাৰ সেক্ৰেটাৰী আছিল তেখেতক অনাৰ দি প্লাই 100 জন আমাৰ প্ৰাক্তন খেলুৱৈসকলক আৰু বৰ্তমানৰ খেলুৱৈ যিসকলে নেশনাল ইন্টাৰনেশনাল লেভেলত খেলিছে 100 জনক আমি 1 লাখ কৰি টকা দি প্লাই তেখেতসকলক অনাৰ কৰিছো